চোর 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 র র কোথায় র কোথায় 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 র বেটা রাষ্ট্রপতি কিনে দাও ওই বাসা বাসা ও আহি পানি কই এ মালিকে ধরছে বাসা ও বাসা চুরি করবার আহিছা হা মানুহ চিনি পোৱা নাই কাৰ ঘৰত সোমাইছা আবে চান আবে যিখিনি হান ল'ৰাটো কি মাল লৈ গ'ল আমাৰ কি নাই বে খালি চুলিহে কম অলপ আজিকালি টকা আৰু কেটিএম হ'লে ছোৱালীৰ লাইন লাগি যাব একবাৰকে এক পাবি এখন গুৱাহাটী চহৰ হয় ৰহ তেনেহ'লে মই ঘৰত যাই পেলাই এক কথা মাতি বিকা মানুহ বিচাৰোঁ ৰহ মই কেটিএম ল'ম ইয়াতকৈ ভাল মাল বহাম মই কি মজা লাগিব মই যাওঁ দে তহঁতে থাক হেল্ল' কৈছ তই এটা কামৰ নহয় হেৰি আমাৰ পথাৰত যে মাটিখিনি আছে সেইখিনি বিকিব লাগিছিল নহয় তোৰ তাত কোনোবা মানুহ আছে নেকি কালি অঁ সঁচাই কৈছোঁ কালি লৈ আহিবি তেনেহ'লে দাম দৰ মিলিলে যদি কালি চেলাৰি দিম আৰু দে অঁ দে ঠিক আছে अच्छा वो तो ठीक है मालिक को फ़ोन लगाओ मालिक तो आ रहा था रास्ता में था बोलता है अभी को फोन लगाता है ठीक है हेलो ओ हाँ रखी आছো जल्दी आ मानो এটা মাটি रखी आছো जल्दी जल्दी वो आ रहा है रास्ता में ये ठीक है ये सब ए बतलाइसा उधर ही है हाँ कट कर लो ये माल हेलो ये तुम्हारी ज़मीन है क्या কি কৈছে হিন্দীতে মইতো নাজানো না তই কৈ দিছ हाँ ये इसका ही जमीन होता है अच्छा ठीक है ज़मीन का सीमा कहाँ है और रास्ता किधर से गया वो दिखाओ ये मतलब सारी सीमा होता है जमीन का और ये रास्ता ऐसे गया है टेराटेरी जाके हमारे घर आगे ही निकलता है अच्छा घर आगे से निकलते हैं हाँ घर आगे ही निकलता है तो ज़मीन का कितना पैसा কেমন পিছলে খুঁজছে এনেতো 10 লাখ হয় মোৰ জলদি দি 9 লাখ দিলে হ'ব বুলি কয় एने तो इसको 10 लाख होता है माटी का तो यह फटाफट चाहिए तो 9 लाख डिले हो जाएगा बोला ठीक है ঐ শুনচোন কেতিয়ালৈ ল'ব বেছি দেৰি হ'লে বেলেগ মানুহক দি দিম মই इसने कहा है मतलब केतिया के लोगा नहीं तो ये बेलेग आदमी को बेच देगा तो ठीक है मैं इनको बोल दूंगा शाम को तुम इनसे पूछ लेना वो दूल्हे को दियो चलो ठीक है ठीक है जाओ हाँ हाँ ठीक है जो नहीं जाऊँगा ও ভাদাৰ কি হ'ল ইমান দৌৰা দৌৰিকে আহিছা যে কিবা নতুন খবৰ শুনছা নেকি এই আমাৰ ঘৰৰ ওচৰৰ হৰকান্ত যে তেওঁৰ ল'ৰাটোৱে নতুন বাইক লৈছে চালিয়া তাতে কি হ'ল
মোকো এখন বাইক লৈ দিয়ে না ঐ গৰু তই নাজানে নেকি তোৰ ফাদাৰৰ কিমান ইনকাম হা বাইক খুজিব আহিছা যে লাজ লগা নাই যাৰ পৰা মাথা বেয়া নকৰবি দে পিছে পথাৰত যে 2 কঠা মাটি আছে মোৰ নামত তাৰে দলিলটো দে বিকি পেলাই মই লৈ ল'ম এনে মোৰ ইমান নালাগে না মাটি 10 লেচা হ'লে হৈ যাব এই চোৰৰ বাচ্চা তই মাটি বিকি গাড়ী ল'ব ওলাইছ ৰ টকাজি তই আজি ঘৰত আহিবি ৰাতি তোক চাই ল'ম আজি মই হেল্ল' কৈ জানো মৰম এটা দিয়া না তোমাৰ মৰমটো পালে তামান ভাল লাগি যাব এটা মৰমটো দিছোঁ মজা লাগিছে জানো ঘণ্টা দুজাবি কথা পাতিছোঁ নহ'লে পিছত কথা পাতিছোঁ দে বাই এই ফোন মারছিল মারবারি তুই কি কৈছে কাগজপত্র রেডি করবা দিছি দাম দরে মিলিলে কালিয়ে লৈ ল'ব তোর কেটিএম আহি যাব টেনশন নলবি আৰু এই নহ'ব বে ফাদাৰে দলিল নিদিল উল্টা ঘৰৰ পৰাই ওলাই দিছে মাক এতিয়া তহঁতৰ লগত থাকিব লাগিব মই ৰাতি ঘৰত নাযাওঁ নহ'লে ৰাম ধুলাই দিব মোৰ ঘৰৰ কিন্তু বিচনা নাই দেই মই নিবা নোৱাৰোঁ মোৰ ঘৰত মানুহ হৈছে ভাই একদম নহ'ব মোৰ লগত মই দেখি চাই লাভ নাই মোক এখন বিচনা একেলাই লাগে এটা কাম কৰ অত বস্তা পাৰি দিম আমাৰ ঘৰত আছে চাইডত টোপনি মাৰিছে এয়াই দস্তি তহঁতে বিপদত আমাক সহায় নকৰ সহায় কৰিছিলোঁ বস্তা আনি দিব আৰু কি লাগে হয় নে নাই অঁ বস্তা আনি দিম আৰু কি লাগে আৰু সেইগিলা বাদ দি তই থাকা চাকাৰ কথা বাদ দি এতিয়া আজি মাৰবাৰীৰ লগত লেনদেনটো মোৰ বেয়া হ'ব হা এইটো ভাবি চাইছেনে নাই তই কি ক'ম মই সি ফোন মাৰিলে কৈ দিবি বাপেক মৰি গৈছে বুলি তাৰ পাগল হৈছে নেকি তই এই মই পাগল হৈছোঁ মোক কেটিএম লাগে যেনেকৈ নহওক ঐ তই এটা কামে কৰ বেংকতে চুৰ কৰিব যা বেংকত চুৰ কৰিব যায় লাভ নাই এটিএমত যা এটিএমত এটা কি কৰিবি জানা বান্দৰ টুপি যে আছে এতিয়াতো ঠাণ্ডা দিনেই ন বান্দৰ টুপি এটা মাৰি যাবি এইখিনি ওলাই থাকিব দেখাই নাপাব তাৰপৰা পইচা ওলাই লৈ গুচি আহিবি তোক মাৰাৰ বুদ্ধি লগাইছি যা জেলত ডাইৰেক্ট ভৰাব বাপেৰে বুজা গেল তাতকে বাপেৰে কগেল যাই পেলাই গাড়ী লোৱাৰ কথা ডিম মানিব যায়গে নামানিব সেই ফাদাৰক বুজাব যাম কালি বুজাব যাওঁতে এই অৱস্থা কৰিছে ঘৰৰ পৰা ওলাই দিছে আকৌ বুজাব গ'লে বজাব ধৰিম মোক তেনেহ'লে তই চুৰে কৰ যা এই এটিএম আৰু বেংকত যাব নালাগে তই এই গাঁৱতে ক'ৰবাত চুৰ কৰ ভাল মানুহ আছে চা তাতে সোমাই যা 200 মাৰিব গুচি আহিব পাৰিবি নহ'লে গোটাই জেলত ভৰাব তই আমি নকওঁ যাক আকৌ আমাৰ গাঁৱৰ মানুহবিলাক এনেও ভালে না 2-1 মাৰিহে এৰি দিব জেলততো নিদিয়ে আৰু এনেও তহঁতেতো আছেই ধৰা নপৰে আমি নাই ভাই নাই তই ই কৰা লগত যি কৰা কৰ আমি যাম সি আমি যাংগৈ তয়ে আছা এতিয়া মই যাম কিন্তু মই বাহিৰত থাকিম মই ভিতৰত নাযাওঁ মই মানুহ চোৱা কৰি থাকিম অঁ হ'ব দে অঁ এইটো কথা মনত ৰাখিবি মই ভিতৰত নাযাওঁ কিন্তু অঁ হ'ব দে এতিয়াই কৈ দিলোঁ তই থাকিলে হ'ল লগত অঁ মই বাহিৰত মানুহ চাম খালি অঁ দে অঁ যাওঁ এতিয়া গধূলি হ'ল ৰাতি ওলাই আহিবি অঁ ৰাতি কি বুলি কয় বস্তা চস্তা লৈ আহিবি অঁ হ'ব দে মোৰ তাত বস্তা চস্তা নাই মাল চাল ভৰাব লাগিব না পইচা পাতি পাব পাৰোঁ অঁ হ'ব দে যাওঁ এইটো ঘৰত মাল বহুত পোৱা যাব যাওঁ হা বস্তা আনছা বস্তা অঁ বস্তা ডাইৰেক্ট ভৰাই দিছে অঁ দিকে নহয় তই আছ নহয় এনেকুৱা দি দিয়া তই আছ নহয় খালি তই মোকে ফাঁচে ভিডিঅ'টো চোৰ 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 ৰ ক'ত যা ৰ বেটা ৰাস্তা দেখি নেকি যা চুৰি কৰিব আহিছা হা মানুহ চিনি পোৱা নাই কাৰ ঘৰত সোমাইছা কি গাঁৱৰ মানুহ কিবাকে বাচি গ'লো যে আৰু আছে নেকি নাই নাই
মই আজি বাৰে নাম তোৰ লগত তই যি কৰা কৰবি মই নকৰোঁ আৰু মই নকৰোঁ আৰু